বিদ্যুৎ মিটাৰত থকা ৰঙা লাইটত কিমান অতিৰিক্ত বিল আহে জানেনে? আপোনাৰ ঘৰত লগোৱা বিদ্যুৎ মিটাৰত অনবৰতে জ্বলি থকা সেই ৰঙা লাইটৰ খৰচ কিমান? অনবৰত মিটাৰত জিলিকি থকা সৰু ৰঙা লাইট এটা দেখা পায়নে আপুনি? সৰু এটা লাইটৰ পৰা কিমান টকা অপাৰেশ্যন কৰি আছে বিদ্যুৎ বিভাগে সেয়া জানিলে আচৰিত হ'ব। বেছিভাগ ঘৰতে এতিয়া মিটাৰ লগোৱা হৈছে। এই মিটাৰবোৰত আপুনি এটা সৰু ৰঙা লাইট বাৰে বাৰে জিলিকি থকা দেখা পায়। জানেনে এই ৰঙা লাইটটোৱে বিদ্যুৎ খৰচ কৰে? মিটাৰৰ ভিতৰত এটা সৰু ৰঙা লাইট জিলিকিবলৈ আৰম্ভ কৰে, যাৰ পৰা বুজা যায় যে মিটাৰটো চলি আছে। মিটাৰত ৰঙা লাইটটো আপোনাৰ মিটাৰ চলি আছে আৰু বিদ্যুৎ খৰচ কৰি আছে বুলি সূচায়। স্মাৰ্ট মিটাৰত থকা ৰঙা লাইট 1 ৱাটৰ কম। এই ৰঙা লাইটৰ খৰচ কেইটামান টকাতকৈ বেছি নহ'ব, কিন্তু মিটাৰত দিয়া ৰঙা লাইটে নিশ্চিতভাৱে এমাহত প্ৰায় 1 ইউনিট বিদ্যুৎ খৰচ কৰে। প্ৰথম দৃষ্টিত মাহে বেছি খৰচ নহ'ব পাৰে, অৰ্থাৎ যদি এটা ইউনিট 8 টকা হয়, তাৰপিছত মাহে 8 টকা অতিৰিক্ত দিব লাগিব। কিন্তু আপোনাৰ গোটেই চুবুৰীটোত কিমান ঘৰ ফ্লেট আছে সেই কথা ভাবিছেনে? তেনে বৈদ্যুতিক মিটাৰো আছে। প্ৰতি মিটাৰত এই পদ্ধতিৰ বাবে হয়তো প্ৰতি মাহে এটা ইউনিট বেছি। ফলত বিদ্যুৎ কোম্পানীসমূহে সমগ্ৰ চুবুৰীটোৰ পৰা হাজাৰ হাজাৰ টকা উপাৰ্জন কৰে। এই কথাও এখন চিনেমাত আলোকপাত কৰা হৈছিল। কোৱা হৈছিল যে এইদৰে প্ৰতি মাহে কোটি কোটি টকা লোৱা হয়। আপোনাৰ ঘৰত লগোৱা বিদ্যুৎ মিটাৰত অনবৰতে জ্বলি থকা সেই ৰঙা লাইটৰ খৰচ কিমান? অনবৰত মিটাৰত জিলিকি থকা সৰু ৰঙা লাইট এটা দেখা পায়নে আপুনি? সৰু এটা লাইটৰ পৰা কিমান টকা অপাৰেশ্যন কৰি আছে বিদ্যুৎ বিভাগে সেয়া জানিলে আচৰিত হ'ব। বেছিভাগ ঘৰতে এতিয়া মিটাৰ লগোৱা হৈছে। এই মিটাৰবোৰত আপুনি এটা সৰু ৰঙা লাইট বাৰে বাৰে জিলিকি থকা দেখা পায়। জানেনে এই ৰঙা লাইটটোৱে বিদ্যুৎ খৰচ কৰে? মিটাৰৰ ভিতৰত এটা সৰু ৰঙা লাইট জিলিকিবলৈ আৰম্ভ কৰে, যাৰ পৰা বুজা যায় যে মিটাৰটো চলি আছে। মিটাৰত ৰঙা লাইটটো আপোনাৰ মিটাৰ চলি আছে আৰু বিদ্যুৎ খৰচ কৰি আছে বুলি সূচায়। স্মাৰ্ট মিটাৰত থকা ৰঙা লাইট 1 ৱাটৰ কম। এই ৰঙা লাইটৰ খৰচ কেইটামান টকাতকৈ বেছি নহ'ব, কিন্তু মিটাৰত দিয়া ৰঙা লাইটে নিশ্চিতভাৱে এমাহত প্ৰায় 1 ইউনিট বিদ্যুৎ খৰচ কৰে। প্ৰথম দৃষ্টিত মাহে বেছি খৰচ নহ'ব পাৰে, অৰ্থাৎ যদি এটা ইউনিট 8 টকা হয়, তাৰপিছত মাহে 8 টকা অতিৰিক্ত দিব লাগিব। কিন্তু আপোনাৰ গোটেই চুবুৰীটোত কিমান ঘৰ ফ্লেট আছে সেই কথা ভাবিছেনে? তেনে বৈদ্যুতিক মিটাৰো আছে। প্ৰতি মিটাৰত এই পদ্ধতিৰ বাবে হয়তো প্ৰতি মাহে এটা ইউনিট বেছি। ফলত বিদ্যুৎ কোম্পানীসমূহে সমগ্ৰ চুবুৰীটোৰ পৰা হাজাৰ হাজাৰ টকা উপাৰ্জন কৰে। এই কথাও এখন চিনেমাত আলোকপাত কৰা হৈছিল। কোৱা হৈছিল যে এইদৰে প্ৰতি মাহে কোটি কোটি টকা লোৱা হয়।